নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি নমিনি সম্পৰ্কে এটি ভিডিঅ' আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই অকণমান হ'লে উপকৃত হ'ব। আমি যেতিয়া বেংকত একাউণ্ট খুলিব যাওঁ, যিকোনো একাউণ্ট, কাৰেণ্ট একাউণ্ট হওক, পাৰ্মানেণ্ট একাউণ্ট, FD, ইঞ্চুৰেঞ্চ, বেংকে এজন নমিনি বিচাৰে আৰু আমি এজন বিশ্বাসযোগ্য আত্মীয় ব্যক্তিক নমিনি হিচাপে চিলেক্ট কৰোঁ। এতিয়া সেই নমিনিজন একাউণ্ট হোল্ডাৰজনৰ যিখিনি টকা থাকে, সেই টকাখিনিৰ অকলে মালিক হৈ যায় নেকি? তেওঁ অ'নাৰ হয় নেকি? একাউণ্ট হোল্ডাৰজনৰ মৃত্যুৰ পিছত সেই টকাখিনি তেওঁ অকলেই পাব নেকি? এই সম্পৰ্কে সুপ্ৰিম কোৰ্টৰ এটা ৰিচেণ্ট জাজমেণ্ট আছে। আচলতে নমিনিজন এজন কেয়াৰটেকাৰহে হয়, ট্ৰাষ্টি হয়, ৰখীয়া হয়। একাউণ্ট হোল্ডাৰত যিখিনি টকা থাকে তেওঁ তাৰ মালিক নহয়, অ'নাৰ নহয়। একাউণ্ট হোল্ডাৰৰ যিখিনি টকা থাকে তেওঁৰ মৃত্যুৰ পিছত নমিনিজনে উইথড্ৰ কৰি পেলাই লিগেল এয়াৰৰ মাজত ভাগ বাটোৱাৰা কৰি দিব লাগিব। এতিয়া লিগেল এয়াৰ কোন কোন হয়? লিগেল এয়াৰ দুই প্ৰকাৰত থাকে, ক্লাছ 1 লিগেল এয়াৰ, ক্লাছ 2 লিগেল এয়াৰ। ক্লাছ 1 লিগেল এয়াৰত পৰিব পত্নী, কন্যা সন্তান বা পুত্ৰ সন্তান আৰু মাকজনী। ছেকেণ্ড ক্লাছ লিগেল এয়াৰত পৰিব পিতৃ, ভাই ভনী, গ্ৰেণ্ডছন, গ্ৰেণ্ড পেৰেণ্টছ বা আদাৰ ৰিলেটিভছ। যদি কোনো ব্যক্তিয়ে তেওঁৰ পত্নীক নমিনি হিচাপে কৰে, যিহেতু পত্নীজনীয়ে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব লিগেল এয়াৰ হিচাপে, গতিকে তেওঁক নমিনি হিচাপেও যদি থৈ দিয়ে, তেতিয়াহ'লে পত্নীজনীয়ে সেই একাউণ্ট হোল্ডাৰজনৰ যিখিনি টকা থাকে সেই টকাখিনিৰ মালিক হৈ যাব নেকি? সেইটোও নহয়। যদিও পত্নীজনী ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব লিগেল এয়াৰ হিচাপে আৰু তেওঁ নমিনিও হয়, তথাপি কিন্তু সেই টকাখিনিৰ অকলে মালিক তেওঁ নহয়। একাউণ্ট হোল্ডাৰৰ মৃত্যুৰ পিছত তেওঁ সেইখিনি টকা উইথড্ৰ কৰি পেলাই তেওঁৰ সন্তান আৰু তেওঁৰ মাতৃ অৰ্থাৎ স্বামীৰ মাতৃৰ মাজত সমানে ভাগ বাটোৱাৰা কৰিব লাগিব। নমিনি কোন হ'ব পাৰে? 18 ইয়াৰ্ছৰ ওপৰততো নমিনি হ'বই পাৰে আৰু মাইনৰ চাইল্ডো কিন্তু নমিনি হ'ব পাৰে, কিন্তু এজন গাৰ্জিয়ান থাকিব। তেওঁ কেয়াৰটেকাৰ হৈ থাকিব মাইনৰজন মেজৰ নোহোৱালৈকে। যেতিয়া মাইনৰজন মেজৰ হ'ব তেতিয়া তেওঁ সেইখিনি কাম কৰিব পাৰিব। নমিনি আপুনি চেঞ্জো কৰিব পাৰে। আপুনি এজন নমিনি কাৰোবাক দিছে, কেইমাহমান পিছত আপোনাৰ লগত তেওঁৰ সম্পৰ্ক কিবা বেয়া হ'ল, তেতিয়া আপুনি নমিনি চেঞ্জো কৰিব পাৰে। যদি নমিনিৰ মৃত্যু হয়, একাউণ্ট হোল্ডাৰৰ মৃত্যু হয়, তেতিয়াহ'লে লিগেল এয়াৰে আদালতত ছাকচেছন এক্ট অনুসৰি ছাকচেছন চাৰ্টিফিকেটৰ পিটিশ্যন কৰিব। আদালতে ছাকচেছন চাৰ্টিফিকেট দিব, সেইখন বেংকত নি পেলাই লিগেল এয়াৰসকলে পইচা যিখিনি টকা থাকে উইথড্ৰ কৰি পেলাই নিজৰ মাজত ভাগ বাটোৱাৰা কৰি ল'ব। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, পেজটি ফ'ল' কৰি মোক উৎসাহিত কৰিব। বিভিন্ন ব্যস্ততাৰ মাজত আপোনালোকৰ মাজত মাজে মাজে আহোঁ কিছুমান সৰু সৰু অথচ মষ্ট ইম্পৰ্টেণ্ট কিছুমান কথা লৈ পেলাই, যাতে প্ৰত্যেকে এইবিলাক কথা আগতীয়াকৈ জানি লৈ পেলাই সুন্দৰকৈ কামখিনি কৰিব পাৰে। আজিলৈ এইখিনি। আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। ধন্যবাদ।